চাৰিওফালে ভয় সৃষ্টি। ওম শব্দে চালিত এই বিশ্ব ব্ৰহ্মাণ্ড জীৱনৰ চাৰি আশ্ৰমতেই স্থিৰিত হয় মানৱ জীৱন। জীৱন মাৰ্গত অগ্ৰসৰ হওঁতে প্ৰজ্ঞা আৰু সজ্ঞাৰ মাজেৰে ৰাখিব লাগে জাতিকুল বংশৰ মৰ্যাদা। তাতেই থাকে আত্মিক শক্তি। বিষ্ণুৰ নৰ অৱতাৰ ত্ৰেতা যুগত দশৰথৰ ঔৰসত কৌশল্যাৰ গৰ্ভত জন্ম লভি ৰামচন্দ্ৰৰূপী ৰঘুবংশৰ শ্ৰেষ্ঠতময় আমার এই অবতারতেই দুষ্টকে দমন হন্ত পালন আৰু রঘুকুল উত্থানেই হব নতুন অধ্যায়। আনহাতে রাবণ আৰু কুম্ভকৰ্ণৰূপী লংকাৰ নিপতি পাৰিষদ জয় আৰু বিজয়কো মুক্তি দিব লাগিব এই অৱতাৰতে। আজি বিষ্ণুৰূপী ৰামচন্দ্ৰই হব মানৱী দৰ্শন। ভকতৰ পাত্ৰী পুত্ৰ ভাতৃ গৃহস্থ জীৱনধাৰী নৰৰূপী ৰাম। পিতৃৰ আজ্ঞা মানি অনুজ লক্ষ্মণৰ সহিতে তপোধনৰ যজ্ঞ সম্পাদন কৰি নিয়তিৰ ইচ্ছাক হিৰোগত কৰি মিথিলাৰ ৰাজ স্বয়ম্বৰ সভাৰ মাজে ধনু ভংগ কৰি গ্ৰহণ কৰি পৰমানন্দ ৰাখিল হনুমান দেৱী জানকী। পুণ্যৱতী দেৱী আছিল ৰাজবধূ রঘুকুল বংশী। কিন্তু সবগৃহ বিদায় বেলা জানকী হৈছে অতিকে আতুৰ। স্বামীৰূপে জানকীৰ কাষত থাকি সাহসেৰে সাক্ষী হওঁ বিদায় খবৰ। আনহাতে অপেক্ষাৰত অযোধ্যাবাসী আদৰিব নৱবধূ। মনুষ্যজন যাতে নিজ কৰ্তব্যতে বিচলিত নহয় তাৰেই নিদৰ্শক হব সূৰ্য বংশীয় দশৰথ নন্দন আমি গৃহস্থী শ্ৰীৰাম।